Hi everyone, এইফালে দুইজনৰ মৰম চেনে চাওকচোন দুইটাৰ ককাই ভাইক বহুত দিনৰ মূৰত লগ পাইছে আৰু আজি যেহেতু সানডে বাই ৰাতিপুৱাই ফোন কৰি ক'লে যে ভাত বোলা আমাৰ ঘৰতে খাব আৰু ক'লে মই কিবা কিবি বনাই লৈ যাম ভিন্ডো বোলে এটা আইটেম বনাব আৰু মোক দায়িত্ব দিলে চিকেন বনোৱাৰ মই বোলো ঠিক আছে মই বনাই দিম চিকেন বনাই মই ইনো ভালে পাওঁ বাকি বিলাকত বৰ জুটিপুটি লগাই থাকিব লাগে চিকেনটো বনাবৰ কাৰণে মোৰ অকমান মই ইজি নিচিনাই লাগে আৰু এটো কাৰণে মই চিকেন বনাই ভালে পাওঁ আৰু চিকেনৰ ৰেচিপি মই কেইবাবাৰো দিছো এটো কাৰণে এবাৰ আপোনালোকক দীঘলীয়াকৈ ভিডিওটো দেখুৱা নাই একদম সিম্পল কৈ দেখুৱাইছো আৰু এইফালে মছলাখিনি ঢালি দিছো আৰু চিকেনটো খাবলৈ বহুতে ভাল হৈছিলে টেষ্টি হৈছিলে ভাল লাগিছিলে আৰু জান মানুহ যেতিয়া আমাৰ ঘৰলৈ আহে গোটেই দিনটো কেনেকৈ পাৰ হয় আমি গমেই নাপাওঁ খুব মানে আনন্দৰে একদম গোটেই দিনটো পাৰ হৈ যায় তাৰ পাছত এইফালে বাই কি বনাই আনিছিলে দেখুৱাইছো এইফালে টেঙা মাছৰ ঝোল তাৰ পাছত বোলে বুট চাটনিখন নহলে বোলে মনটো ভাল নালাগে এটো কাৰণে তাই মানে সালাড বা কিবা এটা চাটনি হদায় বনাই এইফালে মাছৰ পেটু বেঙেনাৰ লগত আৰু পনীৰ বাটাৰ মছলা ঢেৰ কিবা কিবি আইটেম দেখুৱাইছে ভেদাইলতা মাছৰ ঝোল এয়া স্পেশাল আমাৰ ভিন্ডো বনাই আনিছে দেউতাৰ কাৰণে আৰু হসকৈ খাবলৈ বহুত ভাল হৈছিলে টেষ্টি আৰু আটাইতকৈ সকলোৱে প্ৰিয় আপোনালোকক দেখুৱাইছো গাহৰি মেইন গাহৰি নহলে কেনেকৈ হ'ব ন মই পিছে নাখাওঁ কিন্তু আমাৰ ঘৰৰ মানুহে খায় আৰু এইফালে মাছ ভজা তো আজিলৈ বাই বাই